Hello friends, আপোনালোকলৈ লৈ আহিছো 10টা জিকে কোৱেশ্চন এণ্ড আনসাৰ। ইনষ্টাগ্ৰামে কি নতুন ব্যৱস্থা লৈ আহিছে? আনসাৰ, ইনষ্টাগ্ৰাম ফিড। চীনৰ উহান চহৰৰ পিছত কৰোনা ভাইৰাছৰ ফলত আটাইতকৈ বেছি লোকৰ মৃত্যু হোৱা চহৰ কোনখন? উত্তৰ লম্বাৰ্ডি। এই চহৰখন ইটালীত অৱস্থিত। WHO কৰোনা ভাইৰাছৰ আধিকাৰিক নাম কি ৰাখিছে? উত্তৰ কোভিড-19। কৰোনা ভাইৰাছক কোনে আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰে? উত্তৰ WHO। WHOৰ ফুল ফৰ্ম হ'ল ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। WHOৰ অনুসৰি কোভিড-19ত থকা VI মানে কি? উত্তৰ ভাইৰাছ। ভাৰতৰ কোনখন ৰাজ্যত পোনপ্ৰথমে কৰোনা ভাইৰাছক মহামাৰী বুলি ঘোষণা কৰে? উত্তৰ কেৰালা। কৰোনা ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত দেশবোৰৰ বাবে কোনে $12 বিলিয়ন আগবঢ়োৱাৰ কথা ঘোষণা কৰে? উত্তৰ ৱৰ্ল্ড বেংকে। ADBয়ে কৰোনা ভাইৰাছক ৰোধ কৰিবলৈ কিমান $1 মিলিয়ন আগবঢ়োৱাৰ সিদ্ধান্ত কৰিছে? উত্তৰ 4 মিলিয়ন। কোভিড-19 ইমাৰ্জেন্সি ফাণ্ডৰ বাবে ভাৰতে কিমান টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে? উত্তৰ $10 মিলিয়ন। কৰোনা ভাইৰাছৰ নতুন ভাইৰাছক অস্থায়ীৰূপে কি নাম দিয়া হৈছে? উত্তৰ 2019 nCoV।